মোৰ ব্লগটো স্বাগতম জনালোঁ। আজি আমি যাম হোলী মাগিবা আৰু বৰ্তমান কিনিব আহিছোঁ আমি ৰং আৰু ৰুলে ৰং কিনি আছে। তাৰপিছত যাম আমি হোলী মাগিবা আমাৰ গাঁৱতে। তো বেছি দেৰি নকৰোঁ আৰু ইয়াতে কি আছে ফিছ কাৰী পৰ্যন্ত আছে। চাওক চাওক যাই আছো হোলী মাগিবলৈ আৰু আগত আছে আমাৰ টিমটো মানে তো চব ব্লগ ৰবুল আছে। আৰু আজিৰ অনুভৱটো কেনেকুৱা মানে হোলী মাগিব যাম আজিৰ অনুভৱটো কেনেকুৱা? হেপী হোলী। আমি এতিয়া যাম মানে হোলী মাগিবলৈ, তো চাই থাকক। মাগিলোঁ 10-20 ঘৰমান মাগিলোঁ। তো প্ৰত্যেক ঘৰতে ভিডিঅ' কৰিব নোৱাৰা নহয়। তো হৈ গ'ল আমাৰ গাঁওখনৰ মানে আধা মাগা হৈ গ'ল, মানে 20-30 ঘৰমান মাগিলোঁহে। তো আৰু চাইকেলখন লৈছোঁ মই। তো চাইকেলখন লৈ অলপমান ৰং কিনিম আৰু খানি খেলিম আৰু এতিয়া ঘৰত যাম। তো চাই থাকিব মানে আৰু বেছি টাইম নাই আৰু
ইটা ফুল